হেল্ল' গাইজ, তো তোমালোকে ফাৰ্ষ্ট এপিছডটো চালাই, তো যি কৰিলোঁ সেইটো দেখালোঁ আৰু এতিয়া এইটো এপিছড ইমান নাই, অহা টাইমত অলপ ভিডিঅ' কৰিছিলোঁ, সেইটো বাৰু তোমালোকে চাবা। তো তাৰ আগত আমি ইয়াত যোৱা দিনাই মানে কি হৈছিলে, বহুত ডাঙৰকৈ এটা এক্সিডেণ্ট হ'ল, মাজুলী ৰাস চাবই গৈছিলে সিহঁতিও। তো ভিডিঅ' এখন পূৰা বগীবিলত খতম, তো মই ভাবিলোঁ দেখাই দিওঁ বুলি কি হ'ল। তো সেইটো চাই লোৱা, তাৰপিছত আকৌ মানে ভিডিঅ'ত লগ পাই আছোঁ। গাইড লাগে তো গুড মৰ্ণিং গাইজ, তো আপোনাক এটা দেখাম, এইটো ঘূৰিয়ে আছে, এটা আমাৰ মোটে ভাই, তাৰপিছত এটা ভিউ দেখাম, এইটো আমাৰ পাটনাৰ, তাৰপৰা এটা ভিউ দেখাম, এইটো ভিউ চাওক। ৰাতিপুৱা চালি এটা ভিউ দেখি গৈছোঁ, এইফালৰ পৰা চানটো ওলাই আছে পূৰা, এফালে কুঁৱলী, অলপ আগত আৰু চালিয়াকৈ ভিউ আহিছিলে। তো কালি ৰাতি এইটো ৰুমতে থকা হ'ল, এটা মতে ভাই এতিয়া মোবাইল চাই আছে, এটা মই দিছোঁ। তো ইয়াৰ পৰা ওলাই দিম আৰু এতিয়া, GoProটো দেখিছে অলপ চাৰ্জ দি লৈছোঁ, GoProটো চাৰ্জ দিয়াৰ পিছত লাহেকৈ ওলাই দিম। তো আজি ফেৰী কি হয় কি নহয় দেখাম, তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো কালি ৰাস ইয়াতে হ'ল, দেখিব পাৰিছিলে। তো এইফালে ঘৰ এটা আছিলে, মানে ৰুম, তো এইফালে থকা হ'ল। তাৰপাছত ভাটাকেইটা গৈ আছে। তো ৰাতিপুৱা বেছি দেৰি নাই হোৱা, 6টা বাজিছেহে। তো আমি ওলাই দিওঁ, কাৰণ ফেৰী 8টা বজাৰ পৰা আছে, তাতে গৈ ৰখোঁ। টিকেটো আজি কটা হৈ গ'ল, আজি কেছ নাই। তো এইবোৰ দেখিছে ৱাল পেইণ্টিং, কি চালিয়া ৱাল পেইণ্টিং কৰি আছে, গোটেই ফুল ৰাউণ্ড ৱাল পেইণ্টিং। তাৰপৰা এখন পানী, তো ইয়াতো ৰাস হয়, এইফালে দৌৰ মাৰি ফুৰে কিবাকিবি। তো এইবোৰ দেখিছে কি চালিয়া পেইণ্টিং কৰি থৈছে, এখন বাগান বনাইছে ইয়াত, আদিবাসী মানুহ নেকি বনাইছে। তাৰপৰা ইয়াত মিচিং মানুহ, কি হয় গম নাপাওঁ। তাৰপৰা ইয়াত হাল বাই আছে দেখিছে। তাৰপিছত ইয়াত ইমান ধুনীয়াকৈ কৃষ্ণ সাপৰ ওপৰত নাচি আছে। তো এইখনে আৰু শিৱসাগৰৰ সেইখিনি। তাৰপৰা এখন গেটখন দেখিছে। তো বাইকখন আগত থৈছোঁ, তো গৈ লওঁ, বাইকখনত উঠি লওঁ, তাৰপিছত লগ পাই আছোঁ বলক আপোনালোকক। তো এখন দেখিছে চিভিল, তো কালি চিভিলখনৰ ইয়াতে বাইককেইখন থৈ গৈছিলোঁ। তো ইয়াত ঢেৰ বাইক আছিলে কালি, তো আমি ইয়াতে থকা হ'ল, চব গুচি গ'ল। তো ইয়াৰ বাইকখন আছে আৰু মোৰ বাইকখন আছে। তো প্ৰথম অলপ কুল ষ্টাৰ্টটো দি লওঁ। বেছি দেৰি নিদিওঁ, এনেই অলপ দেৰি দিলেই হ'ব। তো এখন চাওক, মোৰ বাইকখন 360 এটা দেখাই দিছোঁ।
কালি কেনেকুৱা পোক মৰিলে চাওক, পুৰা চব পোক মৰা। তো ৰাতিপুৱা ওলাই দিছোঁ, যি ঠাণ্ডা পৰে ইয়াত, আল্টিমেট ঠাণ্ডা হৈ যায় মানে ইয়াত। তো ইয়াৰ পৰা আৰু 9 কিলোমিটাৰমান হয় ঘাটলৈ। তো যাওঁ, ডাইৰেক্ট ঘাটলৈ যাওঁ আৰু তাতে যি বহা বহি কৰিলে কৰিম আৰু যেতিয়ালৈকে ফেৰী নাহে। ফেৰীটো তাতে থাকিব চাগে, এতিয়া গম নাপাওঁ। মানে 8:30 পৰা ফেৰী আছে। তো এতিয়া বেছি নাই হোৱা, 6টা 10-15 মানহে হৈছে, বেছি দেৰিও নাই হোৱা। তো ওলাই আহিলোঁ, কি কৰিমনো তাত থাকি, আমনি লাগে। তো সেইকাৰণে ওলাই মেলি গুচি আহিলোঁ আৰু। তো চব দোকান বন্ধ হৈ আছে দেখিছে, কাৰণ ৰাতিপুৱা কোনো দোকান খুলিব, 6টা 10-15 হৈছে, ভালকৈ 7টাও বজা নাই। তো এইখনে মাজুলী, চাওঁ কি ধুনীয়া মাজুলী। তো আৰু এদিন আহিম মই ভালকৈ, দিনত ভালকৈ আপোনালোকক চব দেখাম চালিয়াকৈ। তো ইয়াত বহুত ৰাস হয়, ইয়াতো এখন ৰাস হৈ আছিলে দেখিছে। তো য'তে ত'তে, তো গাইছ হাত চাত একদম ঠাণ্ডা হৈ গৈছে, বৰ বেয়া ঠাণ্ডা। তো এইখন দেখিছে পূৰা মথাৰে গৈ আছে, এখন পূৰা বিল বা নদী কি হয় নাজানো, বিলেই হ'ব লাগে, বিলেই হয় এখন। আৰু এইবোৰ পূৰা মথাৰি ৰাস্তা, ছাইডত সৰু সৰু চাংঘৰ কেইটামান আছে। তো মাজত সৰুকৈ ৰাস্তা এটা, আৰু ঠাণ্ডা কিন্তু বহুত পৰিছে গাইজ, বহুত পৰিছে ইয়াত। তো দেখিছে ঘাট পাই গৈছোহি। খালি এতিয়া টিকেট দেখাব লাগিব চাগে, টিকেট লোৱা আছে। টিকেট দেখাব লাগিব চাগে। তো আমি বহুত জলদি আহি গ'লোঁ। এখন দেখিছে গাড়ীখন উঠাই দিছে। তো আমি যোৱা নাওখন এইখনে। তো এইখন 8:30 যাব। তো এতিয়া 7টাই বজা নাই আৰু বহুত টাইম আছে। চকীখিনি দেখিছে, চকীখিনি। তো পানীৰ সোঁত চাওক কেনেকুৱা সোঁত, পূৰা সোঁতটো এইফালে হয়, এইফালে হয়, এনেকৈ গৈ এইফালে যাব, এইফালে হৈ যাব লাগিব। ভিউ চাওক, ভিউ বহুত দূৰ, মানে 1 ঘণ্টামান লাগি যায়। এইফালৰ পৰা সোঁতটো বেছি, তো টাইমটো লাগে এইফালৰ পৰা অলপ। তো ফাইনেলি যোনখন নাও বুক কৰিছিলোঁ মানে ফেৰীখন, তো সেইখনত টাইম হৈছেগৈ। এতিয়া টাইম আছে বাৰু, হ'লেও লোডিং কৰিছে বাৰু। মোৰ চেল্ফৰ প্ৰব্লেম দি আছে, মেইন কথা সেইটোৱে প্ৰব্লেম, পটককৈ ষ্টাৰ্ট নহয়, সেইটো ঠিক কৰিব লাগিব। আমি টিকেট কাউণ্টাৰত থকা ৰোহিত চুকনক জনাব বিচাৰোঁ, আমাৰ IMB পানৈ নামৰ বাইক জাহাজখনত 27খন বাইক অনলাইন দিয়া আছে, আৰু 3খনৰ মানে এখনো দিব নালাগে, যিহেতুকে আমাৰ নিহলৈ ইয়াত কৰিলোঁ। আপুনি অনুগ্ৰহ কৰি 27 লগত 3খনৰ সৈতে 30খনেহে দিব, 30খনেহে দিব। আমি ইয়াত অন্যথা এখনো বাইক উঠিবলৈ নিদিওঁ, যিহেতুকে আমাৰ অসুবিধা হ'ব, গাড়ীৰ ভিৰ আছে। গতিকে আপুনি কথাটো নিৰীক্ষণ কৰিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। আমি ইয়াত তো চাওক না কি ডেঞ্জাৰ। কৰিলোঁ ইয়াত। গতিকে আপুনি কথাটো নিৰীক্ষণ কৰিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। তো পৰীক্ষা কৰোঁতে ফাইনেলি ফেৰীখন চলিলে। তো এখন দেখিছে গাড়ী পূৰা ভিৰ হৈ গৈছে, হৈ আছে আৰু খালি আগে। বাইকখন দেখিছে, তো এইফালে চব পূৰা স্পীডত ফালিছিলি।
দেখিছে পাৰ পালোহি সেইটো পেটোৱা কাপোৰ তো ইয়াত লগাব এতিয়া আৰু তাৰপিছত বাইক চাইকবোৰ নমাই দিম লাহেকৈ তাৰপৰা গৈ থাকিম এখন লাগিছে এখন এফালে যাব আমি ইয়াত নামিম এতিয়া তো এইবোৰ চাওক গাড়ী নিছে গাড়ী পাৰ কৰি আছে লাহে লাহে তো পেচেঞ্জাৰখিনি নামিছে আৰু তো এখন এতিয়া নমোৱাৰ পিছত আমি ওলাই যাব পাৰিম